নমস্কাৰ আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ আপুনি জব বিচাৰি আছে নেকি বৰ্তমান সময়ত আপুনি কেনেকৈ এটা জব পাব আহক অভিষেক জানো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দুই ধৰণৰ উপায় আছে প্ৰথমটো হৈছে অনলাইন আৰু দ্বিতীয়টো হৈছে অফলাইন উপায় প্ৰথমটো হৈছে নিউজ পেপাৰ যিবোৰ ডেইলি নিউজ পেপাৰ আহে সেই নিউজ পেপাৰবোৰত বিজ্ঞাপনত থাকে তাতে আপোনাৰ কিমানটা পদ খালী হৈছে কোনটো বিভাগত কিহৰ চাকৰি আছে আপুনি সকলো জানিব পাৰিব দ্বিতীয়টো হৈছে কিছুমান ৱৰ্ক প্লেচ আছে যেনে ধৰণৰ বিশাল মেগামাৰ্ট আপুনি স্মাৰ্ট বজাৰ হ'ব পাৰে আপোনাৰ যিসমূহ প্ৰাইভেট যিবোৰ আছে শ্বপিং মল তাতে আপুনি নিজৰ বায়োডাটাখন দি থ'ব পাৰে আপোনাৰ কোনোবা ৰিলেটিভছ আছে যিবোৰ ফ্ৰেণ্ডছ আছে তেওঁলোকৰ মাজতেও আপুনি দিব পাৰে লগতে আপুনি সেই বায়োডাটাখন প্ৰফেশ্যনেল বনাবলৈ চেষ্টা কৰিব ইয়াৰ পিছতেই আমাৰ এটা ৱেবছাইট আছে assamcareer.com আপুনি ইয়াতে গৈ পেলাই বিভিন্ন ধৰণৰ জব ভেকেঞ্চি খালী আছে আপুনি সেইসমূহ চাবলৈ পাৰিব ইয়াতে দেখিছে আপুনি ৰেলৱে বিভাগত জব খালী আছে আপুনি SBIত চাব পাৰে আপুনি APGCLৰ চাব পাৰে আপোনাৰ বিভিন্ন ধৰণৰ যিবোৰ বিভাগ আছে আপুনি সকলোতে ইয়াতে জব ভেকেঞ্চিবোৰ খালী হৈ আছে কিমানটা পোষ্ট আছে খালী আপুনি কি আপোনাৰ কোৱালিফিকেশ্যন লাগিব আপোনাৰ এজ কেটেগৰী কিমান কোনটো বিভাগত পাব আপোনাৰ চেলাৰী কিমান হ'ব আপুনি সকলো ধৰণৰ জানিব পাৰিব আৰু ইয়াতে আপুনি এপ্লাই কৰিব পাৰিব আৰু সেই জবৰ কাৰণে আপুনি চাব পাৰে ইয়াৰ পিছত আছে কিছুমান প্ৰাইভেট চেক্টৰ আছে আপুনি প্ৰাইভেট চেক্টৰ যদি আপুনি জব বিচাৰে তেতিয়াহ'লে আপোনাৰ কিছুমান এপ আছে আপুনি সেই এপৰ জৰিয়তে আপুনি এপ্লাই কৰিব পাৰিব কিছুমান এপ আছে আপনা এপ ধৰি লওক নকৰি ফাউণ্ডিট লিংকডইন এনেকুৱা ধৰণৰ কিছুমান এপ আছে আপুনি যিবোৰৰ ৱৰ্ক ইণ্ডিয়া এনেকুৱা ধৰণৰ কিছুমান এপ আছে যিবোৰৰ এপৰ জৰিয়তে আপুনি জব চাৰ্চ কৰিব পাৰে তাতে আপুনি নিজৰ প্ৰফাইলটো খুলি ৰাখিব পাৰে নিজৰ বিষয়ে আপুনি সেই বাৰ্তাখন আপুনি তাতে আপলোড কৰি ৰাখিব পাৰে তেতিয়া জব ভেকেঞ্চি খালী হ'লে তাতে আপুনি ইনফৰমেশ্যনটো পাই যাব আপোনাৰ হাতত অল্টাৰনেটিভ অপশ্যনো আছে কাৰণ আপুনি এইখিনি টাইমত জবটো বিচাৰি থাকোঁতে ইমান সহজ নহয় যেতিয়া আপুনি জবটো বিচাৰি থকা সময়ত আপুনি এক্সট্ৰাকৈ আপুনি কি কৰিব পাৰে সেইখন টাইমত আপোনাৰ ওচৰত এটা অল্টাৰনেটিভ অপশ্যন এইটো আছে যে আপুনি জমেট' ছুইগি ৰেপিড' অলা উবেৰ ফ্লিপকাৰ্ট মিছ' এনেকুৱা ধৰণৰ তাতে আপুনি ফুল টাইমেই হওক বা পাৰ্ট টাইম আপুনি জব কৰিব পাৰে আপোনালোকে এনেধৰণৰ আপোনাৰ ইনকামটো ওলাই থাকিব পাৰে আপোনালোকক যি দুটা উপায় দিয়া হৈছে সেই উপায় ব্যৱহাৰ কৰি আপোনালোকে এটা জব পাব পাৰে আৰু আজিৰ এই ভিডিঅ'টোত যদি আপোনালোকে কিবা আৰু জানিব বিচাৰে তেন্তে আপোনালোকে আমাক কমেণ্ট কৰিব আৰু আজি যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব